নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জনষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি মই আপোনালোকৰ লগত আমাৰ হাতত পোৱা এনেকুৱা কেইটামান চিহ্নৰ সম্পৰ্কে ক'ম, এনেকুৱা কেইটামান লক্ষণৰ সম্পৰ্কে ক'ম, যিকেইটা লক্ষণ যদি আপোনাৰ হাতত থাকে তেন্তে আপুনিও অকণমান পৰিশ্ৰম কৰিলে ধনৱান ব্যক্তিত পৰিণত হ'ব পাৰে। অৰ্থাৎ আজি মই আপোনালোকক ক'ম ধনৱান ব্যক্তিৰ হাতত দেখিবলৈ পোৱা কেইটামান বিশেষ চিহ্নৰ সম্পৰ্কে। বন্ধুসকল, সামুদ্ৰিক শাস্ত্ৰত আমাৰ হাতৰ ৰং, হাতৰ আকাৰ বা আঙুলিৰ আকাৰক লৈ পেলাইও এজন ব্যক্তিৰ ভাগ্যৰ সম্পৰ্কে বা ধনৰ সম্পৰ্কে ক'ব পাৰি। যদিহে আপোনাৰ হাতৰ আঙুলিবিলাক সামান্যতকৈ অলপ দীঘল হয়, হাতৰ ৰং পাতল গুলপীয়া হয়, তেন্তে সেই ব্যক্তিজন চৰকাৰী উচ্চ পদ লাভ কৰিব পাৰে। তাৰ ওপৰত তেওঁ জীৱনকালত যথেষ্ট পৰিমাণে ধন অৰ্জন কৰিব পাৰে। বন্ধুসকল, এইখিনিতে আৰু এটা কথা আপোনাক কৈ থওঁ যে আপোনালোকে যদি কাৰোবাৰ হাতৰ প্ৰিডিকশ্যন কৰিব খোজে, পালমিস্ত্ৰীৰ সহায় ল'ব খোজে, সামুদ্ৰিক শাস্ত্ৰৰ সহায় ল'ব খোজে, তেন্তে আপোনাক দুইখন হাতেই চাব লগাত পৰে। কেৱল পুৰুষৰ সোঁহাত বা মহিলাৰ বাওঁ হাতটো চোৱাটোৱে কথা নহয়, দুইখন হাতৰ বিভিন্ন ৰেখা প্ৰয়োজন অনুসৰি আমি চাব লগা হ'ব পাৰে। মই যিকেইটা চিহ্নৰ কথা কওঁ আপোনালোকে মন দি শুনিব আৰু সেই ৰেখাকেইডালৰ সম্পৰ্কে আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিব। বন্ধুসকল, প্ৰথম লক্ষণটো হ'ল যদিহে আপোনাৰ হাতত গুৰু পৰ্বত অৰ্থাৎ তৰ্জনী আঙুলিৰ তলৰ অংশত স্বাস্তিকৰ চিহ্ন থাকে, ত্ৰিভুজৰ চিহ্ন থাকে, পতাকাৰ চিহ্ন থাকে বা কোনো শংখৰ চিহ্ন থাকে, তেন্তে সেই ব্যক্তিজন যথেষ্ট ধনৱান হয়। তেওঁ জীৱনত কম কষ্ট কৰি ভাল ধন অৰ্জন কৰিব পাৰে। তেওঁৰ জীৱনকালত তেওঁৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হয়, ভাগ্যই তেওঁলোকক ছাপোৰ্ট কৰে। ধনৱান ব্যক্তিৰ হাতত সাধাৰণতে ভাগ্য ৰেখাডাল কটা ছিঙা নাথাকে। ধনৱান ব্যক্তিসকলৰ যিসকলৰ ভাগ্যত ধনযোগ থাকে, মহালক্ষ্মী যোগ থাকে, তেওঁলোকৰ হাতৰ আঙুলিবিলাক সামান্যতকৈ দীঘল হয়। তেওঁলোকৰ হাতৰ ৰং পাতল গুলপীয়া হয়। তাৰোপৰি ধনৱান ব্যক্তিসকল যিসকলৰ ভাগ্যত ধনযোগ থাকে, তেওঁলোকৰ গুৰু পৰ্বত, শুক্ৰ পৰ্বত, সূৰ্য পৰ্বত, চন্দ্ৰমা পৰ্বত উচ্চ হৈ থাকে, অৰ্থাৎ ভাল অৱস্থাত থাকে আৰু সেই পৰ্বতসমূহত কোনো ধৰণৰ বিশেষ কটা কটি দাগ নাথাকে। তাৰ পৰিৱৰ্তে তাত কিছুমান শুভ চিহ্ন যেনেকৈ স্কোৱাৰৰ চিহ্ন, ট্ৰাইংগেলৰ চিহ্ন, পতাকাৰ চিহ্ন, শংখৰ চিহ্ন ইত্যাদিবিলাক চিহ্ন দেখিবলৈ পোৱা যায়। বন্ধুসকল, যদি কোনো ব্যক্তিৰ এই গুৰু পৰ্বতৰ অংশত ক্ৰছ চিহ্ন থাকে বা মৎস্যৰ চিহ্ন থাকে, যাক ফিছ চাইন বুলি কোৱা হয়, তেন্তে সেই ব্যক্তিজনৰ বিবাহৰ পিছত যথেষ্ট উন্নতি হয়। বিবাহৰ লগে লগে সেই ব্যক্তিজনৰ ধন আহিবলৈ লয়। বিবাহৰ পিছত যদি তেওঁ কোনো ব্যৱসায় আৰম্ভ কৰে, সেই ব্যৱসায়ত তেওঁলোকৰ যথেষ্ট লাভ হয়। বিবাহৰ পিছতে তেওঁলোকৰ ধনৰ যোগ ষ্টাৰ্ট হয়। বন্ধুসকল, তাৰোপৰি ধনৱান ব্যক্তিৰ হাতত সাধাৰণতে বুঢ়া আঙুলিৰ এই প্ৰথম পাপটোত জবৰ চিহ্ন থাকে, যাক ইংৰাজীত ফনিক্স আই বুলি কোৱা হয়। আৰু এই জব চিহ্নটো স্পষ্ট থাকে, চাৰিওফালৰ পৰা ব্লক থাকে, কোনো ধৰণৰ তাত গেপ নাথাকে বা খোলা হৈ নাথাকে, সম্পূৰ্ণ স্পষ্টকৈ ধৰিব পৰাকৈ এই জব চিহ্নত থাকিব। ধনৱান ব্যক্তিৰ হাতত এই ফনিক্স আই, এই বুঢ়া আঙুলিত এই জব চিহ্নটো দেখিবলৈ পোৱা যায়। বন্ধুসকল, যদি কোনো ব্যক্তিৰ হাতত ধনৰেখা থাকে, অৰ্থাৎ মই আপোনাক আগতেও কৈছিলোঁ এটা ভিডিঅ'ত, ধনৰেখা হৈছে এই বুধ পৰ্বতৰ পৰা পোনে পোনে এডাল ৰেখা স্পষ্টকৈ যদি কাৰোবাৰ হাতত থাকে, সেইজন ব্যক্তিও যথেষ্ট ধনৱান হয়। জীৱন ৰেখা, আপোনাৰ স্বাস্থ্য ৰেখা আৰু আপোনাৰ মগজু ৰেখা অৰ্থাৎ মস্তিষ্ক ৰেখাৰ এই তিনিডাল ৰেখা যদি মিলি আপোনাৰ হাতৰ মধ্য অংশত মানি ট্ৰাইংগেল নিৰ্মিত কৰে, তেতিয়াও আপোনাৰ যথেষ্ট ধন অৰ্জন কৰিব পাৰে। কিন্তু সেই মানি ট্ৰাইংগেলটো কোনো ফালৰ পৰা কটা চিঙা হ'ব নালাগে বা কোনো ফালৰ পৰা তাত গেপ হ'ব নালাগে, সম্পূৰ্ণ স্পষ্টকৈ এই মানি ট্ৰাইংগেলটো থাকিব লাগে। সেইজন ব্যক্তিও জীৱনত যথেষ্ট ধন অৰ্জন কৰিব পাৰে। বন্ধুসকল, আৰু এটা চিহ্ন আছে, কিন্তু বৰ দুৰ্লভ চিহ্ন। যদি কোনো ব্যক্তিৰ এই শুক্ৰৰ ক্ষেত্ৰত বুঢ়া আঙুলিৰ তলৰ অংশৰ যিটো শুক্ৰ পৰ্বত আছে, সেই পৰ্বতত স্বাস্তিক অথবা পদুমৰ চিহ্ন থাকে, তেন্তে সেই ব্যক্তিজন যথেষ্ট ধনৱান হয়। সেই ব্যক্তিজনৰ জীৱনৰ সকলো ইচ্ছাপূৰ্তি হয়। ধন, টকা পইচা, গাড়ী ঘোঁৰা কোনোদিনে তেওঁৰ অভাৱ নহয়। কিন্তু বন্ধুসকল, এই চিহ্নটো অত্যন্ত দুৰ্লভ। এই স্বাস্তিক আৰু পদুমৰ চিহ্ন যদি গুৰু পৰ্বততো থাকে, তেতিয়াও আপোনালোকৰ এই ধৰণৰ ৰিজাল্ট লাভ হয়। বন্ধুসকল, এইকেইটা হৈছে ধনৱান ব্যক্তিৰ হাতত সাধাৰণতে দেখিবলৈ পোৱা কেইটামান চিহ্ন বা ৰেখা। এইকেইটা লক্ষণ যদি আপোনাৰ হাততো আছে, তেন্তে আপুনিও অলপ পৰিশ্ৰম কৰিলে আপুনি আগবাঢ়িব পাৰিব, আপুনি এজন ধনৱান ব্যক্তিত পৰিণত হ'ব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে হাতত কোনকেইটা চিহ্ন বা কোনকেইটা ৰেখাই আমাৰ জীৱনত ধনৱান হোৱাৰ ইংগিত প্ৰদান কৰে সেই বিষয়ে আপোনালোকে গম পালে।
আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।